যাব কন্টেক্ট সময় কাৰণে আৰু এই মুহূৰ্তত আমাৰ মেলখন চলি থাকিব। আজিৰ সভাখনত বক্তব্য ৰাখিব অঞ্চলৰ পৰা অহা আমাৰ নেতৃবৃন্দ, এই অঞ্চলৰ মুৰব্বীসকল, যুৱক বন্ধুসকল, আই মাতৃসকল, শ্ৰদ্ধাৰ ৰাইজ আৰু সন্মানীয় সাংবাদিক বন্ধুসকল, আমি অতিকে গৌৰৱ অনুভৱ কৰোঁ আৰু আনন্দ অনুভৱ কৰিছোঁ, প্ৰদান কৰিব পাৰিছোঁ। কাৰণ আমি দুয়োটা ৰাজনৈতিক দলেই আমি অনুভৱ কৰিছোঁ বিৰুদ্ধে আৰু বন্ধুত্ব ভাতৃত্বৰ সপক্ষে যিবোৰ পদক্ষেপ তেখেতে লৈছিল আৰু যি ধৰণে BTC অঞ্চলত শান্তি একত্ৰিত কৰি BTC অঞ্চলক আগুৱাই নিবৰ বাবে যে তেখেতে যিটো প্ৰয়াস কৰিছে, সেই প্ৰয়াসক আমি স্বীকৃতি দিছোঁ, আমি প্ৰশংসা কৰিছোঁ আৰু আমি আশাবাদী যে UG ব্ৰহ্মৰ সবল নেতৃত্বত BTC আগুৱাই যাব, BTC শক্তিশালী হ'ব আৰু ইয়াৰ সকলো জাতি, সকলো গোষ্ঠী, সকলো ধৰ্মীয় লোকসকলৰ উন্নতি হ'ব। বৰ্তমানৰ ডিমা হাছাও জিলাৰ পৰা আৰু বৰ্তমান মই হোজাই যি কয় সেয়াই হয়, ৰজাই যি বিচাৰে তাকেই কৰে। সেই একেধৰণৰ এই অৱস্থালৈ লক্ষ্য ৰাখিলে আমাৰ দুখ হয়, আমাৰ আক্ষেপ হয় যেন ইয়াত গণতন্ত্ৰ ভুল লুণ্ঠিত হৈ আছে। সময় কাৰণে আৰু এই মুহূৰ্তত আমাৰ মেলখন চলি থাকিব। আজিৰ সভাখনত যিটো ৰাজনীতি দেখা গ'ল যে এক সাম্প্ৰদায়িক উত্থানৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত যি ধৰণে তেওঁলোকৰ উত্থান ঘটিল, সেইটো লাগিব। সেই স্বাধীনতা যুঁজৰ সময়ত আমাৰ সেই জীৱন বলিদান দিয়া সেই বীৰ পুৰুষসকললৈ, জীৱন আহুতি দিয়া সেই উলেমা ইকৰামসকললৈ কেৱল হিন্দুৱেই নহয়, 60,000 মুছলমানৰ উলেমাসকলৰ প্ৰাণ আহুতি, বলিদান, কোৰবানী আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত জড়িত হৈ আছে। বহু হাজাৰ লক্ষ লক্ষ আমাৰ হিন্দুসকলেও প্ৰাণ আহুতি দিছিল। বহু জাতি জনজাতিৰ জনগোষ্ঠী অসমৰ পৰাও সেইসকল শ্বহীদ হৈছিল। কিন্তু তাৰ লগে লগে আমাৰ মুছলমান ভাইসকলৰ ত্যাগ আৰু তেওঁলোকৰ কোৰবানীও কিন্তু কোনোগুণে কম নাছিল। যে এই জাতিৰ পিতা মহাত্মা গান্ধীয়ে যিটো আদৰ্শ আৰু যিটো নীতিৰে ভাৰতবৰ্ষৰ ভাৰতীয় জাতি সত্তা, ভাৰতীয় নেশ্যনেলিটি এটা তৈয়াৰ কৰি গ'ল, সেই নেশ্যনেলিটি আৰু সেই সত্তাক আজি বিজেপিৰ চৰকাৰে সাম্প্ৰদায়িকতাৰ মনোভাৱেৰে যি ধৰণে ভাতৃত্ব আৰু বন্ধুত্ব আৰু সমাজখনক এক উলম্ব বিভাজনৰ যোগেৰে তেওঁলোকে আজি শাসন আৰু শোষণ জাপি দিছে, তাৰ প্ৰতি প্ৰতিগৰাকী আমাৰ সচেতন ব্যক্তিসকল, ভাৰতীয় নাগৰিকসকল, আপোনালোক তাৰ প্ৰতি আপোনালোক উচিত জবাব দিবৰ কাৰণে এইবাৰ প্ৰস্তুত থাকিব লাগিব। কেৱল যে সাম্প্ৰদায়িক ৰাজনীতি, যে দুৰ্নীতি, তেওঁলোক জিৰ' টলাৰেঞ্চ, কিন্তু তেওঁলোকৰ দিনতে নীৰৱ মোদীৰ দৰে ব্যক্তিসকল তৈয়াৰ হৈ গ'ল। বিজয় মালিনীৰ চিনা তেওঁ সদাতে তেওঁলোকে বুকুত চপৰিয়াই কয় যে কোনো ধৰণৰ দুৰ্নীতি তেওঁলোকে টলাৰেট নকৰে, কিন্তু তেওঁলোকৰ দিনত আমাৰ দেশৰ পৰা পলাই গ'ল। বিজেপি চৰকাৰ অহাৰ আগত তেওঁলোকে কৈছিল যে ছুইজাৰলেণ্ডৰ পৰা তেওঁলোকে কলা ধনবোৰ ভাৰতবৰ্ষলৈ মিছা কথাৰে 56 ইঞ্চিৰ সেই বুকু ফুলাই শিৰ ফুলাই কথা ক'লেই নহ'ব। কাৰ্যক্ষেত্ৰত মোদী ডাঙৰে সেইবোৰ যেতিয়া এটা ইণ্ডিপেণ্ডেণ্ট এটা সংস্থা সকলো ক্ষেত্ৰতে পৃথিৱী ভাৰতবৰ্ষৰ সকলো দোষী অপৰাধী